নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম মেন এক্সেসৰিজৰ বিষয়ে যি আমি ডেইলি বেসিছত কেৰি কৰিব লাগে যি আমাক দেখিবলৈ আৰু ষ্টাইলিশ সেক্সি আৰু এট্ৰাক্টিভ কৰি তোলে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 ত সৰ্বপ্ৰথমত হ'ল আমাৰ মাস্ক তো মাস্কটো এতিয়া কৰোনা ভাইৰাছৰ কাৰণে সকলোফালে কম্পালসৰি কৰি দিলে আৰু মাস্কে যে কেৱল কৰোনাৰ পৰা আঁতৰত ৰাখে সেয়া নহয় মাস্কে আমাৰ বেলেগ বীজাণুৰ পৰাও আঁতৰত ৰাখে লগতে আমাৰ প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখে সেই কাৰণে মাস্ক পিন্ধিলে আমাৰ এনেই ভাল তো মাস্ক এতিয়া আপুনি এনেকা ঠাইত যদি কাম কৰে য'ত মানে মাস্কটো আপুনি 1-1.5 ঘণ্টা পিন্ধিলে হৈ যায় মানে ইমান কম্পালসৰি ইমান প্ৰযোজ্য নহয় তেতিয়াহ'লে আপুনি ব্লেক কালাৰৰ মাস্ক ল'ব পাৰে ফটোত দেখুওৱা ধৰণে এনেকা ব্লেক কালাৰৰ মাস্ক ল'লে তো ব্লেক কালাৰটো কিয় কৈছো ব্লেক কালাৰটো আমাৰ সকলো আউটফিটৰ লগত মিলি যায় তেতিয়াহ'লে আপুনি ব্লেক কালাৰটো যদি পিন্ধে তেতিয়া আমাৰ সকলো ড্ৰেছিংৰ লগত মিলি যায় সেইকাৰণে ব্লেক কালাৰটো ল'ব পাৰে আৰু আপুনি যদি এনেকা ঠাইত কাম কৰি আছে য'ত মানে গোটেই দিন মাস্কটো পিন্ধি ৰাখিব লাগিব তেতিয়াহ'লে আপুনি ব্লেক কালাৰটো ল'বই পাৰে কিন্তু এতিয়া আপুনি ডেইলি যাব জবত বা কৰবাত গৈ আছে য'ত মানে ডেইলি বেলেগ দিন গৈ আছে তেতিয়াহ'লে আপোনাৰ ড্ৰেছিং বেলেগ হৈ থাকিব তেতিয়াহ'লে কেনেকা ধৰণৰ মাস্ক কিনিব পাৰে তেতিয়া আপোনাৰ আউটফিটৰ লগত নিজৰ ড্ৰেছৰ লগত মিলাই আপুনি মাস্ক কিনি ল'ব তো মই এইটো কিয় কৈছো এতিয়া আপুনি গোটেই দিন তাত থাকিব লগতে মাস্কটো প্ৰযোজ্য হয় আৰু আপোনাৰ ড্ৰেছিংটো যদি ব্লেক কালাৰ এটাই কিনে বা 7টা ব্লেক কালাৰ কিনে দেখাত এটাই মাস্ক দেখা পোৱা যাব মনে হ'ব যে এটাই সদায় পিন্ধে তো আপুনি যোনটো আউটফিট পিন্ধিব সেইটোৰ লগত আপুনি মাস্ক মিলাই পিন্ধিলে তেতিয়া কি হ'ব আপুনি চাব এজন নৰ্মেল মানুহ যোনটো মানে মাস্ক পিন্ধিছে নীলা কেজিয়া মানে মাস্কটো আপোনাৰ ড্ৰেছিংৰ লগত মিলা নাই আৰু এজনে মাস্ক পিন্ধিছে লগতে ড্ৰেছিংৰ লগত মিলাই পিন্ধিছে তেতিয়া আপুনি দুজনৰ মাজত পাৰ্থক্য চাব কাক স্মাৰ্ট লাগিব যোনে মাস্কটো ড্ৰেছিংৰ লগত মিলাই পিন্ধিছে তাক দেখিবলৈ স্মাৰ্ট লাগিব হয় নে নহয় তো সেই কাৰণে আমিও এনেকা স্মাৰ্ট দেখিবৰ কাৰণে আমি ড্ৰেছিংৰ লগত মিলাই পিন্ধিব লাগিব তেতিয়া আমি ষ্টাইলিশ আৰু স্মাৰ্ট দেখা পোৱা যাব আমাক সেই কাৰণে মাস্কটো আমাৰ ড্ৰেছিংৰ লগত মিলাই পিন্ধাটো দৰকাৰ নম্বৰ 2 ত আছে আমাৰ ওয়ালেট তো ওয়ালেটটো এনে সবে কেৰি কৰে কিন্তু তথাপি আমি ষ্টাইলিশ ক্লাসিক দেখিব হলে আমিতো ছোৱালীৰ নিচিনা ডাঙৰ দীঘল ওয়ালেট আমি বিভিন্ন কালাৰৰ ওয়ালেট আমি কেৰি কৰিব নোৱাৰি না তেতিয়াহ'লে আমাৰ দেখিবলৈ ইমান ভাল নালাগিব বেয়া লাগিব না কেনেকা আৰু লাগিব তো যদি আমি ক্লাসি ষ্টাইলিশ দেখিব বিচাৰো তেতিয়াহ'লে ভিডিঅ'ত দেখুওৱা ধৰণে এনেকা এটা ওয়ালেট আমি কেৰি কৰিব পাৰি য'ত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড টকা খুচুৰা পইচা ধুনীয়াকৈ আপুনি ঘুমাই কেৰি কৰিব পাৰে তো কিছুমানে কি কৰে এনেকা ওয়ালেটটো কি কৰে এনে বিনা কামৰ দৰকাৰৰ জিনবিলাক কাগজ আছে ঘুমাই ৰাখি দিয়ে এনে পাৰ্সটো ফুলি থাকে তো দেখিবলৈ ভাল নালাগে না পকেটৰ পিছফালে যদি আপুনি জিন্স পিন্ধিলে পেন্টটো পিন্ধিলে পাৰ্সটো ওলাই আছে মোটা দেখা গৈ আছে তেতিয়া ইমপ্ৰেশনটো বেলেগৰ আগত ভাল দেখা পোৱা নাযায় বেয়া ইমপ্ৰেশন পৰে আৰু যদি আপুনি ভাল ইমপ্ৰেশন দেখাব বিচাৰে তেতিয়া কি কৰিব আপুনি সপ্তাহত এদিন আপোনাৰ ওয়ালেটটো ওলাই ল'ব ওলাওৰ পিছত আপুনি চাব যোনবিলাক আপোনাৰ দৰকাৰ নাই কাগজবিলাক বিনা দৰকাৰৰ কাগজবিলাক এইবিলাক আপুনি পেলাই দিব নহলে আপুনি ঘৰত কৰবাত ৰাখি দিব তো তেতিয়া কি হ'ব আমাৰ পাৰ্সটো আমাৰ ওয়ালেটটো স্লিম হৈ যাব আৰু আমাক দূৰৰ পৰা দেখা পোৱা নাযায় যে ইমান ডাঙৰ ফুলা মোটা পাৰ্সটো কেৰি কৰি আছে বা আপুনি য'ত দোকানত কিবা এটা খোৱাৰ পিছত আপুনি যেতিয়া ওলাইছে তেতিয়া আমাৰ ইমপ্ৰেশনটো তেতিয়া ভাল পৰিব দুনিয়া দেখা পোৱা যাব আমাক স্মাৰ্ট লাগিব নম্বৰ 3 ত আছে আমাৰ ঘড়ী আমাৰ ওয়াচ তো এনেতো মাৰ্কেটত বিভিন্ন ধৰণৰ ঘড়ী পোৱা যায় আপুনি ঘড়ী দোকানত গলে চাব ব্ৰাউন কালাৰৰ ফিতা ব্লেক কালাৰৰ ফিতা থকা ৰবাৰৰ ফিতা থকা চেইন থকা ঘড়ী তাৰ পিছত আপোনাৰ ডিজিটেল ঘড়ী তো এনেকা ধৰণৰ বিভিন্ন ধৰণৰ ঘড়ী আছে কিন্তু মোৰ হিচাপত আপুনি যদি ক্লাসি আপুনি কম পইচাৰ ভিতৰত আপুনি স্মাৰ্ট দেখিব বিচাৰে অলপ মিচুৰ দেখিব বিচাৰে তেতিয়াহ'লে আপুনি ভিডিঅ'ত দেখুৱাৰ ধৰণে এনেকা এটা চেইন থকা সিলভাৰ কালাৰৰ আপুনি ঘড়ী কেৰি কৰিব পাৰে যোনটো ঘড়ী আপুনি পিন্ধিলে গোটেই আউটফিটৰ লগত আপুনি মেচ হৈ যায় আপুনি টি-শাৰ্টৰ লগত পিন্ধিব পাৰে আপুনি ফৰ্মেল ড্ৰেছৰ লগত পিন্ধিব পাৰে আপুনি কেজুৱেল ড্ৰেছৰ লগতো আপুনি ধুনীয়াকৈ পিন্ধিব পাৰে তো এই এনেকা ঘড়ী আপুনি ল'ব পাৰে আৰু ঘড়ী লোৱাৰ সময়ত আপুনি খদাই চাব আপোনাৰ হাতৰ যোনটো ৰিচ আছে এই ৰিচৰ মতে আপুনি ঘড়ীটো ল'ব আৰু আপোনাৰ ঘড়ীটো ফিটিং কৰাই ল'ব ঢিলা নিপিন্ধিব তো কিছুমান মানুহে ঢিলা পিন্ধে কিন্তু এইটো ষ্টাইলিশ নালাগে স্মাৰ্ট নালাগে তো আপুনি নিজৰ ৰিচৰ সাইজৰ মতে ঘড়ীটো লৈ ফিটিং কৰাই ল'ব তেতিয়াহ'লে আপোনাৰ ক্লাসিক
ষ্টাইলিছ দেখা পোৱা যাব। নম্বৰ 4ত হ'ল আমাৰ বেল্ট। তো বেল্টটো যদি আপুনি বেছি ইউজ কৰিব বিচাৰে, বেছি ব্যৱহাৰ কৰিব বিচাৰে আৰু গোটেই আউটফিটৰ লগত মিলাই পিন্ধিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'ত দেখুওৱা ধৰণে এনেকৈ এটা ব্লেক কালাৰৰ বেল্ট ল'ব পাৰে। যোনটো বেল্ট আপুনি জিন্সৰ লগতো পিন্ধিব পাৰিব, আপুনি ফৰ্মেল ড্ৰেছৰ লগতো পিন্ধিব পাৰিব, আপুনি কেজুৱেল ড্ৰেছৰ লগতো পিন্ধিব পাৰিব আৰু আপোনাক দেখিবলৈও স্মাৰ্ট ষ্টাইলিছ লাগিব। তো যদি আপুনি স্মাৰ্ট আৰু ষ্টাইলিছ দেখিব বিচাৰে আৰু গোটেই আউটফিটৰ লগত মিলাই পিন্ধিব বিচাৰে বেল্ট, তেতিয়াহ'লে আপুনি ল'ব ব্লেক কালাৰৰ এনেকুৱা ধৰণৰ বেল্ট, যোনটোৱে আপোনাক দেখিবলৈ ষ্টাইলিছ লুক দিব, লগতে আপুনি গোটেই আউটফিটৰ লগত মিলাই পিন্ধিব পাৰিব। নম্বৰ 5ত হ'ল আমাৰ ৰুমাল। তো এনেতো সৰু থাকোঁতে মা দেউতাই আমাক জোৰ জবৰদস্তি স্কুলত যোৱাৰ সময়ত ৰুমাল সোমাই দিয়ে, কিন্তু ৰুমাল আমি যেতিয়া ডাঙৰ হওঁ তেতিয়া ব্যৱহাৰ কৰা এৰি দিওঁ। কিন্তু ৰুমালটো ব্যৱহাৰ কৰিব লাগে। ৰুমালটোৱে আমাক হাইজিন দেখুৱাত সহায় কৰে, আমাক পৰিষ্কাৰ দেখুৱায়। তো ৰুমালটো কিয় কেৰি কৰিব লাগে? এতিয়া আপুনি ক'ৰবাত গৈছে, আপুনি কলেজত গৈছে বা আপুনি অফিচত গৈছে, এতিয়া আপুনি ফ্ৰেছ হ'ব লাগে। তো ফ্ৰেছ হ'লে তাৰপিছত আপুনি মুখটো হাতটো ধুলে, ধোৱাৰ পিছত আপুনি কি কৰিব? ৰুমাল বিচাৰিব লাগিব না কাপোৰ বিচাৰিব লাগিব। তেতিয়া যদি আপোনাৰ তাত ৰুমাল থাকে, তেতিয়া আপুনি ধুনীয়াকৈ মুচি আপোনাৰ মুখটো আপুনি ক্লিননেছ কৰিব পাৰিব, আপোনাৰ হাতটো পৰিষ্কাৰ কৰিব পাৰিব, দেখাত এটা ফ্ৰেছনেছ আহি যাব। ইভেন আপুনি কলেজত গৈছে বা আপুনি অফিচত গৈছে, এতিয়া আপোনাৰ লাঞ্চ টাইম হ'ল, এতিয়া আপুনি এতিয়া খাবলৈ লাঞ্চ কৰিবলৈ বাহিৰত যাব বা হোটেলত বা কেণ্টিনত গ'লে, যোৱাৰ পিছত দুটামান ফ্ৰেণ্ড ল'ৰা আছে আৰু 3টামান ছোৱালী আছে, তাৰ মাজত এটা আপোনাৰ ক্ৰাছ। তো এতিয়া কি হ'ল, আপুনি কিবা খালে, খোৱাৰ পিছত আপুনি হাতটো মুখটো ধুৱালে, ধোৱাৰ পিছত তাত টিচু পেপাৰ থাকিলেতো ভালেই, আপুনি মুচি ল'ব পাৰিব। আৰু যদি টিচু পেপাৰ নাথাকে তেতিয়া কি হ'ব? তেতিয়া আপুনি ৰুমালটো যদি কাৰোবাৰ পৰা খুজিলে, তেতিয়া আপোনাৰ ক্ৰাছে আপোনাক চাব যে এইটো ৰুমাল খুজি হাত মুখটো মুচি আছে। তো ইম্প্ৰেশ্যনটো তাৰ আগত বেয়া হৈ যাব। কেনেকৈ? যে ল'ৰাটো ইমান পৰিষ্কাৰ নহয়, হাইজিন নহয়। আৰু যদি আপুনি তাৰ ঠাইত যদি আপুনি ৰুমালটো নিজৰ পকেটৰ পৰা ওলাইছে আৰু হাতটো মুখটো ধুনীয়াকৈ মুচি আপুনি পকেটত সোমাই ৰাখিছিলে, তেতিয়া কি হ'ব? যেতিয়া তাই আপোনাক ফ'ল' কৰিব, তাইতো ফ'ল' কৰিব যদি আপোনাক লাইক কৰে, আৰু আপুনি তাইক লাইক কৰিলে তাইতো অলপ হ'লেও আপোনাক চাব নহয়। তেতিয়া আপোনাক চোৱাৰ পিছত আপুনি চাব যে নাই, ল'ৰাটো পৰিষ্কাৰ আছে, হাইজিন আছে। তো আপোনাৰ কথা অলপ হ'লে আপোনাক ভাবিব। তো তাৰ মানে সেইটো পইণ্ট সেইটোৱেই যে সেইকাৰণে আপুনি হাইজিন পৰিষ্কাৰ দেখিব হ'লে আপুনি ৰুমালটো ব্যৱহাৰ কৰি চাব। ইভেন কেতিয়াবা মোৰ লগত কি হৈছে যে চবেই ফ্ৰেণ্ড গৈছোঁ, খোৱা বোৱা কৰিলোঁ, এতিয়া হাত মুখ মুচিবলৈ কিছুমানৰ ৰুমাল আছে, তো কিছুমান ফ্ৰেণ্ড এনেকুৱা আছে ৰুমাল কেৰি নকৰে। তো খোৱাৰ পিছত তেতিয়া টিচু পেপাৰ খতম হৈ গ'ল, মানে টিচু পেপাৰ শেষ হৈ গ'ল, এতিয়া মোৰ ৰুমালটো খুজিলে দি দিওঁ। তো এনেকুৱা ধৰণে মানে ৰুমালটো ব্যৱহাৰ কৰে। মানে যদি আপোনাৰ লগত হৈছে তেতিয়াহ'লে মোৰ দুখটো আপুনি বুজি পাব, নহ'লে আৰু বুজি নাপায়। মানে কি ক'ম আৰু, ক'বলৈ আৰু মাত নাই। তো তাৰপিছত আহি মানে নেক্সট টাইম আৰু তাক আৰু নিদিওঁ, মানে তেনেকুৱা অৱস্থা হৈ যায়। তো এইটো যদি আপোনাৰ লগত হৈছে আপুনি গম পাব। সেইকাৰণে সকলোৱে ৰুমাল কেৰি কৰিব লাগে। আপুনি বুলি কথা নহয়, সকলোৱে ৰুমাল কেৰি কৰিলে আমাক হাইজিন দেখা পোৱা যাব, লগতে আমাক পৰিষ্কাৰ দেখা পোৱা যাব, হয়নে নহয়? নম্বৰ 6ত হ'ল ছানগ্লাছ। তো মানে চশমা আমি পিন্ধিব লাগে। তো চশমা পিন্ধিলে আমাক ষ্টাইলিছ দেখুৱায়, লগতে কি হয়, চশমাই আমাৰ সূৰ্যৰ পৰা অহা যোনটো বেয়া ৰশ্মিবিলাক আছে, তো সূৰ্যৰ পৰা যোনটো আমাৰ প্ৰভাৱ পৰে, বেয়া প্ৰভাৱ পৰে, তাৰ পৰাও আমাৰ চশমাই সহায় প্ৰদান কৰে। তাৰ লগতে ধূলি বালি যিমান আছে, তো চকুত পৰিব চান্স থাকে, চকুত পৰিলে চকুৰ সন্মুখীন হ'ব পাৰে, তাৰ পৰাও আমাক চশমাই সহায় কৰে। লগতে কি হয়, কিছুমান মানুহৰ চকুৰ তলফালে ডাৰ্কনেছ আহি যায় না, তো সেই ডাৰ্কনেছটো আমাক চশমা পিন্ধিলে বহুত কমি যায়। তো চশমা পিন্ধিলে সেই ডাৰ্কনেছটো আমাৰ আঁতৰত থাকে। তো সেইকাৰণে চশমা পিন্ধিব লাগে। তো চশমা আমাক ষ্টাইলিছ দেখুৱায়, লগতে আমাক বহুত সমস্যাৰ পৰা আমাক সমাধান কৰি ৰাখে। তো বহুত সমস্যাৰ পৰা আমাক প্ৰটেক্ট দিয়ে, আমাক সুৰক্ষা প্ৰদান কৰে। তো সেইকাৰণে চশমা পিন্ধিব লাগে। আৰু চশমাটো আমাৰ ফেচৰ চাইজৰ মতে ল'ব লাগে। তো ফেচৰ শ্বেপৰ যোনটো ফেচৰ মতে যদি আপুনি চশমা লয়, তেতিয়া আপোনাৰ দেখিবলৈ আৰু ছেক্সি ষ্টাইলিছ লাগিব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবই। যেনেকৈ হওক আপুনি ছাবস্ক্ৰাইবটো কৰি দিব আৰু